নমস্কাৰ সুদৰ্শনা সপোন ব্লগৰ আনটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু আজি আমি এফালে যাবলৈ ওলাইছোঁ। ক'ত যাব ওলাইছোঁ তুমি কৈ দিয়া। মন্দিৰ মানে নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ। আমাৰ ঘৰৰ সকলো যাম আৰু গাঁৱৰ মানুহো যাব। তে ওলাই মেলি সকলো ৰেডি হৈছোঁ। গাড়ী আহি আছে। এতিয়া ওলাই মেলি গৈ গাড়ীত দেখুৱাই আছোঁ কোন কোন যাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মন্দিৰ জনা যদি সুবিধা হয় দেখুৱাম তাত গৈ। বাবুদা মা আৰু মানুহ আহি আছো আৰু মানুহ উঠিব গৈ থাকো এতিয়া ভালকে। চবকে দেখুৱাই আছো। মই যাত্ৰা আৰম্ভণি হৈছে। গৌলি ওলোৱাই নাই। আহি আছো। আৰু এইফালে আমনিত সোমাই কমলা লোৱা হ'ল সকলোৱে খাবৰ কাৰণে। আৰু এইফালে বৌয়ে পুৰা নাচি নাচি আহি আছে গানৰ তালে তালে। এতিয়া মন্দিৰ পালোহি। এইফালে খুৰীহঁত এয়া বৌ পাই গ'লোহি আৰু এতিয়া ধূপ চাকি লৈ লওঁ। এইফালে ধূপ চাকি কিনিবলৈ পাম তাতে কিনি লওঁ আৰু পূৰা লাইন দি দিছে আজি ধূপ চাকি দিবৰ কাৰণে। আমি লাইন ল'ব লাগিব ন বৌ? লাইন ল'ব লাগিব এইপিনে পূৰা। এয়া মন্দিৰ ভালকৈ দেখুৱাম। এতিয়া ধূপ চাকি কিনি লওঁগৈ। এয়া আমি আহি আছোঁ। এয়া খুৰীও আহিছে। এই ভ্ৰমণটো আগভাগ লোৱা মানুহগৰাকী খুৰীয়ে দেই। এইফালে আমি আহি পাইছোহি আৰু জ্বলাবলৈ সুবিধা নাপালে দি থৈ আহিম। আহি ভাল লাগিছে চাগে। লাহেকৈ আহি থাকা। মানুহ বহুত আহিছে। লাইনৰ পৰা এতিয়া আহিলোঁ কাৰণ বহুত দেৰি হ'ব লাইন পাতি থাকিলে। এনেই অকণমান চাই যাওঁ বুলি আহিছোঁ ভিতৰটো। বহুত আগে গৈ আছে। আৰু এইফালে ভিতৰখন অকণমান দেখুৱাই দিছোঁ। আৰু পৃথিৱীৰ ভিতৰতে ডাঙৰ শিৱৰ মন্দিৰ জনাই হৈছে এই নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ। আৰু ৰাতি যেতিয়া লাইটৰ পোহৰত আৰু ভাল দেখি। আমি যোৱা দিনা দেওবাৰ আছিল সেয়েহে বহুত মানুহ আছিল।
হাই খুৰী যাব নিদিয়ে ন দি দিয়া পইচা লাহেকে ভৰাই দে পইচা ইয়াতে পইচা দিবি এইটো ইয়াতে পাৰিলা ভিতৰখন চালোগৈ কেনেকুৱা লাগিলে ভাল লাগিলে নে কৈ দিয়ক ভাল লাগিলে সঁচাকৈ বহুত ভাল লাগিছে আহি ভাল লাগিলে ভাল লাগিলে অঁ আপোনালোকে যদি অহা নাই চাবহি অঁ খুৰী কেনেকুৱা লাগিলে ভিতৰটো বহুত ধুনীয়া ন লাগিলে চাবলগীয়া জেগা অঁ চাবলগীয়া জেগা আপুনি যদি অহা নাই আমি আহি চালোহি আৰু যোন অহা নাই আহিব লাগে চাব লাগে অন্য কথা একো নাই বাৰু আৰু বহুত ধুনীয়া আছে বহুত ধুনীয়া অমি বাৰু কেনেকুৱা লাগিলে কওক এই ধুনীয়াকৈ বৰ সুন্দৰ লাগিছে পাই ভাল লাগিলে আহি ধুনীয়াকৈ ভাল লাগিছে পুৰা লাইন লাগি আছে বহুত ভাল লাগিছে এনেকৈ দেই আমি গাড়ীৰ ওচৰতে গৈ আছোঁ চাহো লৈ আহিছিলোঁ ঘৰৰ পৰা চাহ ব্ৰেড তেনেকৈ খাই ল'মগৈ আৰু কাৰণ আহোঁতে একো খায়ো অহা নাই বহুত ভোক লাগিছে ভোক লাগিছে নাই লগা আপোনাৰ ভোক লগা নাই মোৰহে ভোক লাগিছে গৈ লওঁ গাড়ীলৈকে অকণমান আঁতৰ হ'লে একদম মানে চব হেৰাবই নেকি ইমান মানুহ আৰু আজি মৃত্যুঞ্জয় মন্দিৰ অহা চবকে দেখুৱাই দিওঁ ন খুৰী খুৰী হ'ব এইফালে হাই কৰ এইফালেও খুৰী এইফালে খুৰী ল'ৰা ন খুৰী ল'ৰা তাৰপিছত এয়া খুৰী আগতে ভিডিঅ'ত উঠিছে বাৰু নামঘৰ ভিডিঅ' ল'ৰা আৰু আজি আহি কেনেকুৱা দিলে কৈ দিয়ক আজি আহি বৰ ভাল লাগিছে বহুত ভাল লাগিছে আৰু কোন কোন অহা নাই আহিব পাৰে ন আৰু এই আজি যে কি ধুনীয়া লাগিছে বা নহাখিনিহে থাকিলে আমি যিখিনি ভাল পাইছো এয়া আমিও বৰ ধুনীয়া লাগিছে ন তাৰপিছত এয়া খুৰী হ'ব নেকি ন খুৰী যদি খুৰী অঁ আমি হেৰি কৰিছোঁ এইপিনে আমাৰ খুৰী ফোনত কথা পাতি আছে এইকেইটা নিম সপোন আৰু এতিয়া আমাৰ খুৰীয়ে চাহ দিব লাগিব ন কি লৈ আহিছে কৈ দিয়ক তাৰপিছত চাহ লৈ আহিছোঁ খাম আৰু এতিয়া গাড়ীৰ ভিতৰতে কমলাও আছে তাৰপিছত এইফালে আমৈ আমৈও আগতে ভিডিঅ' উঠিছে এই যে আমাৰ পেহী বৌ চাহত লাগি দিব লাগিব এতিয়া কাৰণ মই ভিডিঅ' কৰি আছোঁ ভিডিঅ' বনাই আছোঁ এইজনী নুপুৰ মোৰ লগত ৰিলছ এটা বনাব তাক কৈ আছে বনাব লাগিব এয়া আমাৰ শুবলৈ পাৰি দিছে দেই ইমান ভুল ধৰে এয়া আগতে আহিছে দুবাৰ ন কেইবাৰ আহিছা দুবাৰ আহিছে এবাৰ মোক লৈ আহিছে আৰু এয়া খুৰা খুৰা আগতে আহিছে জানো খুৰা নাই অহা ন নাই প্ৰথম আহিছো প্ৰথম আৰু আহি কেনেকুৱা লাগিছে দেখিবলৈ পালো বহুত ভাল হৈছে ঠিক আছে এয়া চব এনেকে বহিছে আৰু আমি ইয়াতে বহি চাহ
ফ্লাক্সত চাহ লৈ আহিছোঁ আৰু পপ আৰু এনেকৈ ক্ৰীম ৰোল লৈ আহিছে খাই লওঁ এতিয়া ইয়াতে পোৱাই নাই ন খালে চাহে পোৱা নাই এইয়া ডাঙৰ নে সৰু অঁ ভালে পৰিছে কমলা মিঠা নে ঠাণ্ডা হৈ গ'ল ইডলি পিঠা বনোৱা গৰাকী কোন চবে নাম লৈছে ইডলি পিঠা পিঠাগুৰি কোনে খুন্দিলে দুজনীয়ে খুন্দিলো আমি মই নাৰিকল চবে নাম লৈছে ইডলি পিঠা নাৰিকল লুকি লৈছো তেতিয়া আচল গৰাকী কোনে গম পোৱা নাই দেই খাবলৈ ইমানেই ভাল হৈছে সেইকাৰণে মানে চবেই নাম লৈ চাউল কেইটা তিয়াবলৈ কোৱা প্ৰথম ময়ে কিন্তু কোনে বনাইছে ন ক'ব নোৱাৰো হাত দাঙি দিছে ৰোলটো বনাইছে আপুনি ন ধান খুন্দি দিছে এইফালে মায়ে একদম এয়া বহুৱাই লৈছে ইডলি পিঠা খাই মেলি চাফা কৰি দিলে হৈ গ'ল আৰু নীল খালানে আৰু এনেকে লগ পোৱা নহয় ন আজিহে লগ পাইছে দেখিছো ভাল লাগিছে ন এনেকে আকৌ ক'ৰবালৈ ওলাম দেই সকলোৱে ফটোকপি উঠিলো আৰু গোটেইখিনি একেলগে মন্দিৰজনাৰ এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ অ চব বহিলে নে বহিলে এতিয়া ক'ত যোৱা হ'ব বা এতিয়া নামেৰি ভাত খাই ল'ম আৰু ন ভাত খুৱাই ভাত খাব চাহ খুৱাই চাহ খাব এতিয়া গৈ থাকো ইয়াৰ পৰা মৃত্যুঞ্জয় মন্দিৰৰ পৰা এতিয়া ওলাইছো আৰু এতিয়া আমনি সোমামগে আমনি সোমাই বুলি কিবা এটা খাই ল'ম আৰু চবেই আমনিত নামিছো আমনিত ভাত খাম এতিয়া ইয়াতে চব সোমালেই হোটেলত এখন হোটেল নিউ ৰাজকমল কোনোবা মন্দিৰলৈ আহিলে ইয়াতে খাব পাৰিব আৰু এইফালে ভাতৰ লগত নিৰামিষকৈ খালোঁ পনীৰ তৰকাৰী আছিলে দালি কবি ভাজি পাপৰ তেনেদৰে খালোঁ আৰু নিৰামিষকৈ হ'লেও খাই বহুতেই ভাল লাগে যাম পেহী কেনেকুৱা লাগিছে খাই দে এইটো বাবুদা আমি চব ভৰালি নামঘৰত সোমাইছোহি এখন কলিয়াবৰৰ ভৰালি নামঘৰত সোমাইছোঁ ভৰালি নামঘৰলৈ আহি বহুতেই ভাল লাগিল সেয়েহে আপোনালোককো দেখুৱাই দিলোঁ
আৰু আমনিত সোমাই যিহেতু ভাত খাই আহিছিলোঁ সেয়েহে চাকি দিয়া নহ'ল আৰু এতিয়া আমি ঘৰ আহি পালোহি মৃত্যুঞ্জয় মন্দিৰ চালোঁ মৃত্যুঞ্জয় মন্দিৰৰ পৰা আহি আকৌ ভৰলী নামঘৰতো সোমালোহি কাৰণ মৃত্যুঞ্জয় মন্দিৰ পাওঁতে আমাৰ ৰাতিপুৱা গৈছোঁ 9টাত তাৰ পাছকৈ 11টামান বাজিলে আৰু সেয়া চাই মেলি তাতে চাহ নিছোঁ চাহ খাই মেলি আহোঁতে আমাৰ সোনকাল হ'ল 1:30মান বাজিলে 1:30 বজাত আমি আমনিত আহি ভাত খালোহি ৰুটি খাইছে ভাত খুৱাই ভাত খালোহি আৰু পোহৰে হৈ থাকিলে সেইকাৰণে চবেই ক'লে যে আকৌ ক'ৰবাত সোমাওঁ সেইকাৰণে ভাবিলে যোৱা ৰাস্তাতে কলিয়াবৰত ভৰলী নামঘৰ পায় আৰু তাতে সোমালোহি ভাল লাগিলে চাই ভৰলী নামঘৰৰ কথা শুনি আছিলোঁ কিন্তু আজিলৈকে চোৱা নাছিলোঁ তালৈ গৈ খুব ভাল লাগিলে আৰু মৃত্যুঞ্জয় মন্দিৰো চাই বহুতেই ভাল লাগিলে আপোনালোক যদি যোৱা নাই তেন্তে চাবগৈ বহুত ভাল মানে চাবলৈও ভাল লাগিলে আৰু মন্দিৰজনে ইমানেই ডাঙৰ বহুত ভাল লাগিলে চাগে কি পাৰোঁ কি নাপাৰোঁ ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল পায় তেন্তে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এতিয়া তেন্তে ভিডিঅ'ৰ পৰা বিদায় লওঁ বাই বাই দিয়া বাই বাই দিয়া আকৌ বাই বাই কিনি দিয়া সেইকাৰণে